নমস্কাৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছৰ কাল সংখ্যাৰ অব্যাহত আছে আৰু এই মুহূৰ্তত অধিক ভয়াবহ কথাটো হৈছে যে সময়ৰ সৈতে অধিক শক্তিশালী হৈ পৰিছে কৰোনা ভাইৰাছ কাৰণ কৰোনাত আক্ৰান্ত ৰোগীৰ দেহত নতুন কেতবোৰ লক্ষণে দেখা দিছে কৰোনাত আক্ৰান্ত ৰোগীৰ দেহত নতুন লক্ষণে দেখা দিছে কৰোনা সংক্ৰমিত লোকসকলৰ ঘন আৰু সোৱাদ লোৱাৰ ক্ষমতাও দুৰ্বল হৈ পৰে জাৰ্মানীৰ বিশেষজ্ঞসকলে এই কথা দাবী কৰিছে কৰোনা ভাইৰাছত আক্ৰান্ত ৬৪% ৰোগীৰ দেহত এই লক্ষণে দেখা দিছে আনহাতে ডায়েৰিয়াও কৰোনাত আক্ৰান্ত হোৱাৰ আন এটা লক্ষণ কৰোনা ভাইৰাছত আক্ৰান্ত ৩০% লোকৰ দেহত এই লক্ষণে দেখা দিছে সমগ্ৰ বিশ্বতে যেহেতু কৰোনা ভাইৰাছে এক মহামাৰীৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু কৰোনা ভাইৰাছ সময়ৰ লগে লগে অধিক শক্তিশালী হৈ পৰিছে কাৰণ কৰোনা ৰোগত আক্ৰান্ত লোকসকলৰ দেহত নতুন নতুন লক্ষণে দেখা দিছে এই কথা দাবী কৰিছে জাৰ্মানীৰ বিশেষজ্ঞসকলে কাৰণ ৬৪% লোকৰ দেহতে এই নতুন লক্ষণসমূহ ধৰা পৰা বুলি প্ৰকাশ কৰিছে ঘ্ৰাণ আৰু সোৱাদ লোৱাৰ শক্তি কমি যায় কৰোনা ৰোগত আক্ৰান্ত লোকসকলৰ খাবলৈ মন নোযোৱা হয় সেই বুলি প্ৰকাশ কৰিছে আৰু লগতে ডায়েৰিয়াও কৰোনাত আক্ৰান্ত লোকসকলৰ আন এটা লক্ষণ বুলি প্ৰকাশ কৰিছে উল্লেখযোগ্য যে কৰোনাত আক্ৰান্ত হলে সাধাৰণতে জ্বৰ চৰ্দি কাহ শুকান কাহ ডিঙিৰ বিষ আদি লক্ষণসমূহে দেখা দিছিল আৰু লগতে উশাহ লোৱাত কষ্ট হৈছিল কিন্তু পুনৰ নতুন লক্ষণে দেখা দিছে আৰু জাৰ্মানী বিশেষজ্ঞসকলে এই কথা প্ৰকাশ কৰিছে যে শেহতীয়াকৈ কৰোনাত আক্ৰান্ত লোকসকলৰ দেহত ঘ্ৰাণ লগতে সোৱাদ লোৱা শক্তি কমি গৈছে বুলি প্ৰকাশ কৰিছে কাৰণ ৬৪% লোকৰ দেহত এই লক্ষণে দেখা দিছে জাৰ্মানী বিশেষজ্ঞসকলে এই কথা প্ৰকাশ কৰিছে ইয়াৰ উপৰিও ডায়েৰিয়া হৈছে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ আন এটা লক্ষণ এই লক্ষণ কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ৩০% লোকৰ শৰীৰত দেখা দিছে অধিক ভয়াবহ হৈ পৰিছে যিহেতু কৰোনাত আক্ৰান্ত ৰোগীসকলৰ শৰীৰত কিছু নতুন নতুন লক্ষণে দেখা দিছে আৰু কৰোনা ভাইৰাছ অধিক শক্তিশালী হৈ পৰিছে যেটো সময়ৰ সৈতে কৰোনা ভাইৰাছ নিজৰ শক্তি বৃদ্ধি কৰিছে সেয়ে নতুন নতুন লক্ষণসমূহ দেখা দিছে গৱেষণা অব্যাহত আছে বৰ্তমানলৈকে যেটো কোনো ধৰণৰ ভ্যাকচিন অথবা ঔষধ আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই বিশ্বৰ সকলো চিকিৎসা বিশেষজ্ঞসকলে অহৰহ প্ৰচেষ্টাত অব্যাহত আছে কৰোনাত আক্ৰান্ত লোকসকলৰ ঔষধ তথা প্ৰতিষেধক আৱিষ্কাৰৰ বাবে আৰু সেই সময়তে এই জাৰ্মানী বিশেষজ্ঞসকলে এই ভয়াবহ তথ্য পোহৰলৈ আনিছে তেওঁলোকে দাবী কৰিছে যে সময়ৰ লগে লগে কৰোনা ভাইৰাছ অধিক শক্তিশালী হৈ পৰিছে যেহেতু বৰ্তমানলৈকে কৰোনাত আক্ৰান্ত হোৱাৰ ফলতেই ১১,০০০কৈ লোকৰ মৃত্যু হৈছে ২ লাখৰো অধিক লোক আক্ৰান্ত হৈছে সমান্তৰালভাৱে ভাৰততো অধিক দ্ৰুত গতিত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা যেহেতু এদিনৰ ভিতৰতে কালি দিনটোৰ ভিতৰতে ৪০জনকৈ লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছৰ ফলত বৰ্তমানলৈকে ভাৰতত ২৫০জন লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছৰ ফলত